এইটো 8 তাৰিখৰে ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে 7 আৰু 8 মে'ত আমাৰ ইয়াত বিহু মেলা পাতিছে আৰু আজি দ্বিতীয় দিন। আজিও সন্ধিয়াখিনি সময়ত আমি বিহু চাবলৈ বুলি ওলাইছোঁ। প্ৰথমতে ঘৰৰ পৰা ওলাই আহি জিম্পীহঁতৰ ঘৰত সোমালোঁ। ইয়াৰ পৰা ওচৰ চুবুৰীয়া আটাইখিনি একেলগে যাম। এয়া আমাৰ ৰুণবৌ, ৰীতা, জুমন, মাম্পী, চিম্পী, ইফালে মৃদুলাবা, ওচৰৰ খুৰী, আপা, মুঠতে গোটেইখিনি একেলগে। বহুদিন ওচৰ চুবুৰীয়াৰ লগত এনেকৈ একো এটা অনুষ্ঠানলৈ যোৱা হোৱা নাছিল। আজি বহুত দিনৰ মূৰত এনেকৈ ওলালোঁ লগে ভাগে, ভাল লাগিলে। আৰু এয়া বিহু মেলাত আহি ককায়েক জুমনৰ কোচত উঠি আমাৰ শুনে একান্ত মনে বিহু চাইছে, দেখিছানে?